सानफ्रोमबोनि बाहायनाय मुवा बेसादनि बेसेन बांनायनि हेंथायै ई-रिक्सायाव गाखोनानै फुजा नायो आसाम प्रदेश कंग्रेस दोलोनि आफादगिरि भुपेन बराया। दुर्गा फुजानि नबमी सानाव जर'खायै बारग' एमएलए राणा गस्वामी आरो तिताबरनि एमएलए भास्कर ज्योति बरुवामोनखौबो ई-रिक्सा ड्राइभार महरै नुनो मोनो। दिनै मरियनियाव आसाम प्रदेश कंग्रेस दोलोआ हादोराव थाबथानाय गैयै बेसेन बांनायनि हेंथायै सोमावसारनाय हाबाफारिनि गेजेरजों फुजा मण्डपसिम थांनानै बिमा दुर्गा देवीनि बोर लायो। दुर्गा फुजानि नबमी सानाव कंग्रेस दोलोनि आफादगिरि भुपेन बराजों लोगोसे मावफुं आफादगिरि राणा गस्वामी, बारग' एमपि जरहाट जिल्लानि कंग्रेस दोलोनि आफादगिरि दीप गगৈ, तिताबरनि एमएलए भास्कर ज्योति बरुवा आरो जानो गोनां उफ्रा बिसायख'थिनि मरियनि बियाबनि कंग्रेस दोलोनि बिजाथि लहित कौर मोना बाहागो लादोंमोन। যে শারদীয় দুর্গোৎসৱত আপোনালোকৰ যোগেদি আমি মৰিয়নিবাসী ৰাইজক আৰু অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। আজি নৱমী তিথিৰ এই পুৱা ভাগত আমি এনে ৰূপত আজি আমি ই-ৰিক্সা চলাই ওলাব লগা হ'ল। আজি অসমত তথা ভাৰতবৰ্ষত বিজেপি চৰকাৰে যি পূৰ্বৰ প্ৰতিশ্ৰুতি এটাও নাৰাখি সাধাৰণ জনতাক টেটু চেপি চেপি ধ্বংস কৰিব খোজা, জুৰুলা কৰা। আজি ৰন্ধন গেছৰ মূল্য বৃদ্ধি 1000 টকা হ'ল, পেট্ৰলৰ মূল্য বৃদ্ধি, ডিজেলৰ মূল্য আকাশলম্বী হ'ল, পেট্ৰল 100 টকা হ'ল, মচুৰ দাইল আজি 120 টকা হ'ল, মিঠাতেল আজি 250 টকা ওচৰা-ওচৰি কেজি হ'ল, লিটাৰ হ'ল। আজি তাকে যোৱা দুদিনৰ ভিতৰত মাত্ৰ এৰাতিৰ ভিতৰত পিঁয়াজৰ মূল্য 15 টকা বঢ়াই 50 টকা হ'ল। গতিকে সাধাৰণ জনতা খাব পাৰিব বুলি আমি নাভাবোঁ। এই বস্তুবিলাক সেইকাৰণে প্ৰদৰ্শন কৰিছোঁ যাতে বিজেপি চৰকাৰৰ দিনত এই বস্তুৰ আকাশলম্বী মূল্য বৃদ্ধিয়ে তেওঁলোকে প্ৰতিশ্ৰুতি ভংগৰে জনতাক যি টেটু চেপিছে, এইখিনি যাতে জীৱন পথত তেওঁলোকে মানুহৰ ভৱিষ্যত মনত জীয়াই থাকে, তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আৰু মা কামাখ্যাৰ ওচৰত আমি মূৰ দোৱাবলৈ গৈ আছোঁ। মা আমাৰ দুৰ্গাৰ ওচৰত এই নৱমী তিথিখন আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু আমাৰ জিলা কংগ্ৰেছৰ সভাপতিকে আদি কৰি আমাৰ প্ৰাৰ্থী বাবুল বাৰ্থা আমি সকলোখিনি গৈ আছোঁ এইকাৰণেই যে তাত আমি মূৰ দোৱাম আৰু মূৰ দোৱা আমি মাৰ আশীৰ্বাদ বিচাৰিম সমগ্ৰ অসমবাসীৰ কাৰণে। লগতে আশীৰ্বাদ বিচাৰিম যে সাধাৰণ জনতাক দিয়া প্ৰতিশ্ৰুতি মনত পেলাওক, বস্তু মূল্য বৃদ্ধি কমক আৰু এই বিজেপি চৰকাৰ দুখনক সুমতি দিয়ক যাতে উদ্যোগপতিৰ কথা চিন্তা নকৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জনতাৰ কথা চিন্তা কৰক। সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে দেখা পাইছে যে আমাৰ লগত দলৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী ডাঙৰীয়া আছে, আমাৰ যোৰহাট জিলাৰ মাননীয় সভাপতি তথা প্ৰাক্তন সাংসদ দীপ গগৈ ডাঙৰীয়া আছে, আমাৰ এই তিতাবৰ সমষ্টিৰ মাননীয় বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া আছে, আমাৰ প্ৰাৰ্থী লহিত কোঁৱৰ ডাঙৰীয়া আছে আৰু আমাৰ দলৰ জিলা ব্লকৰ সকলো নেতা ইয়াত আছে। মামণি বাইদেউ আছে, আমাৰ পুতুল বৰগোহাঁই ডাঙৰীয়া আছে। আমি সকলোৱে আজি দুৰ্গা পূজাৰ দিনাখন ই-ৰিক্সাত উঠিবলগীয়া কথাটো ক'ৰ পৰা আহিল? ইয়াৰ কাৰণ দুটা। এটা হৈছে যে যোৱা দীৰ্ঘদিন ধৰি কৰোণা মহামাৰীয়ে আমাৰ যি মানসিকভাৱে হাৰাশাস্তিৰ সৃষ্টি হৈছিল, জীৱন মৃত্যুৰ সংশয়ত আমি ভুগি আছিলোঁ। এতিয়া এই মহামাৰীটো কিছু পৰিমাণে কমাৰ কাৰণে ৰাইজে ভাবিছিল দুৰ্গা পূজাখন ভালকৈ উলহ মালহেৰে পাতিব। কিন্তু তাৰ মাজতেই চৰকাৰে আগতে কৈছিল, আমি বুজি নাপালোঁ, চৰকাৰে কৈছিলে 100+। হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই কৈ থাকে 100+। আমি ভাবিছিলোঁ বেলেগ কিবা কথা কৈছে। এতিয়া আমি দুৰ্গা পূজাত গম পালোঁ যে 100+ মানে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি। এতিয়া পেট্ৰলে 100+ হৈ গ'ল, ডিজেলো যিকোনো মুহূৰ্তত 100+ হ'বলৈ গৈ আছে। এই 100+ৰ বিৰুদ্ধে যেতিয়া আমি কংগ্ৰেছ দলে এটা প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ ম'হৰ গাড়ীত উঠি পেলাই, তেতিয়া চৰকাৰৰ ফালৰ পৰা ষ্টেটমেণ্ট দিয়া হ'ল যে কংগ্ৰেছে আন্দোলন কৰি থাকক, যেতিয়ালৈকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নহয় কংগ্ৰেছে আন্দোলন কৰি থাকক। সেইকাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত লৈছোঁ, যেতিয়ালৈকে বিজেপি চৰকাৰে মূল্য বৃদ্ধি সম্পৰ্কত ৰাইজক সকাহ দিবৰ কাৰণে সিদ্ধান্ত নল'ব, আমি আন্দোলন ধাৰাবাহিকভাৱে কৰি থাকিম। গোসাই গাঁৱৰ পৰা মৰিয়নিলে নহয়, অসমৰ চুকে কোণে গাঁৱে ভূঞে আপোনালোকে 4-5 দিনৰ ভিতৰত দেখিব আমি মূল্য বৃদ্ধি। কাৰণ চৰকাৰে আমাক কৈছে, আমি আন্দোলন কৰিব বিচৰা নাছিলোঁ। আমি ৰাতিপুৱা গধূলা খালি বিজেপিক সমালোচনা কৰিবৰ কাৰণে আমাৰ কাম নহয়, আমাৰ বেলেগ কাম বহুত আছে। কিন্তু চৰকাৰে কৈছে নহয়, কংগ্ৰেছে আন্দোলন কৰিব লাগিব। আৰু তাৰমানে কংগ্ৰেছে যদি আন্দোলন কৰে তেতিয়া তেওঁলোকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা কথাটো চিন্তা কৰিব। সেইকাৰণে আমি আন্দোলন কৰাৰ কাৰ্যসূচী লৈছোঁ আৰু আন্দোলন আমি কৰিম। আৰু আন্দোলন আমি এইকাৰণে কৰিম যে সৰ্বসাধাৰণ মানুহ, বিশেষকৈ চাহ বাগানৰ শ্ৰমিকক তেওঁলোকে 351 টকা দিম বুলি কৈছিল। যদি মাননীয় আমাৰ ইয়াৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই এটা চৰ্তত যদি বিজেপিত জইন কৰিলেহেঁতেন যে মই জইন কৰাৰ কাৰণে চাহ শ্ৰমিকৰ মজুৰিটো আজিৰ পৰা 351 টকা হ'ব, তেতিয়া আমাৰ ক'বলগীয়া নাছিল।
যদি আজি বিজেপিয়ে কয় যে আমি ৩,০০০ টকা যিটো আমাৰ ৮৩০ টকীয়া স্কিম, এই ৮৩০ টকীয়া স্কিমটো ৩,০০০ কৰিম বুলি যে কৈছিল, তো ইমান যে মূল্য বৃদ্ধি কৰিব পাৰে সেই কথাটো কিয় ৰাখিব নোৱাৰে? তেওঁলোকে কৈছিলে বছৰি ৫ লাখকৈ নিবনুৱা যুৱক যুৱতীক চাকৰি দিব। আৰু আজি দুদিনৰ আগতে অসমৰ বিত্ত বিভাগে এটা ষ্টেটমেণ্ট দিছে যে চাকৰি দিয়াটো দূৰৰ কথা, আমি চাকৰি দিয়াৰ কাৰণত সকলো সিদ্ধান্ত বাতিল কৰা হৈছে। যিখন অসমত ৫ লাখকৈ ২৫ লাখ চাকৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে নিৰ্বাচনী সভাবিলাকত কৈছিল, আজি কৈছে যে চাকৰি দিয়াৰ সকলো ধৰণৰ সিদ্ধান্ত, পদ সৃষ্টিৰ সিদ্ধান্ত বাতিল কৰা হৈছে। গতিকে এই কথাবিলাকৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰাৰ সময় আহিছে। আৰু দ্বিতীয়তে, এতিয়া যদি মই মৰিয়নিত আহি ৰূপজ্যোতি কুৰ্মীৰ কথা কিবা কওঁ, তে আবেলি ৰূপজ্যোতি কুৰ্মীয়ে মোক গালি পাৰিব। গতিকে মই একেবাৰে আজি সিদ্ধান্ত লৈছোঁ যে মই নকওঁ। মই ২-৩টামান পুৰণা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ' 3টাৰ ভিতৰত মাত্ৰ এষাৰ কথা মই ক'ব বিচাৰিছোঁ যে অসমৰ ৰাজনীতি, ইয়াত এটা উদাহৰণ আমি দেখিছিলোঁ কুশল কোঁৱৰ, কনকলতা, মণিৰাম দেৱান, এইসকলৰ জীৱনৰ বলিদান, ত্যাগ, সৰ্বোচ্চখিনি ত্যাগৰ মাজেদি কিছুমান মানুহে ৰাজনৈতিক ক্ষেত্ৰখনত আজিও উজ্বলি আছে। পৰৱৰ্তী সময়তো আমি দেখিছিলোঁ গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, তৰুণ গগৈ, হিতেশ্বৰ শইকীয়াকে প্ৰমুখ কৰি এইসকল নেতাৰ বিভিন্ন ত্যাগৰ বিনিময়ত আমি এডুব এডুবকৈ ৰাজ্যখনৰ আৰ্থ সামাজিক দিশত আমি আগবাঢ়ি আহিছোঁ। আজি সেই ৰাজনীতিক ক্ষেত্ৰখন প্ৰহসনত পৰিণত কৰিব বিচৰা হৈছে। এটা কমেডি শ্ব', এটা পলিটিক্সিয়েল ফিল্ডখনক এটা কমেডি শ্ব', চাৰ্কাছলৈ পৰিৱৰ্তন কৰিব বিচৰা হৈছে। এই চাৰ্কাছ মুক্ত এটা ৰাজনৈতিক ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি মৰিয়নিবাসী ৰাইজক নেতৃত্ব ল'বৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সেইটো কাৰণে মই 2টা ভিডিঅ' আপোনালোকক দি দিম। আপোনালোকৰ আমাৰ প্ৰেছ ক্লাবৰ ছেক্ৰেটেৰী, তেখেত নামটো কি আছিলে, জীৱন দত্ত ডাঙৰীয়া, হোৱাটছআপত মই অলপ পাছত দি দিম, আপোনালোকে লৈ ল'ব। এই 2টা ভিডিঅ' এনেকুৱা ধৰণৰ ৰাজনীতি, এনেকুৱা ধৰণৰ ঘণ্টাই ঘণ্টাই মানসিকতাৰ পৰিৱৰ্তন, যিজন মানুহক অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজহুৱা সভাত পাগল বুলি কৈছিলে। ৰাজহুৱা সভাত আমি ক'ব নোৱাৰোঁ এনেকুৱা কথা, আমি এতিয়াও নাভাবোঁ যে কোনোবা পাগল বুলি, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজহুৱা সভাত কৈছিলে যে এই সমষ্টিটোৰ বিধায়কজন পাগল হৈছে। এতিয়া পাগল মানুহজনক কি ট্ৰিটমেণ্ট হ'ল, 3 মাহৰ ভিতৰত ভাল হৈ গ'ল, এই কথাখিনি আমি জনাৰ দৰকাৰ আছে। এনেকুৱা কি কথা হ'ল যে কেইদিনমানৰ আগতে মোদীৰ বাৰ্থডেত কেক কাটি পেলাই ক'লে যে এইটো এনেকুৱা মানুহ তেনেকুৱা মানুহ, এতিয়া আকৌ গালত থপৰীয়াই 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 গাল ফুলি গ'ল, দাঁতত তেজ বিৰিঙি গ'ল, এনেকুৱা কি কথা হ'ল? কোনটো সঁচা, কোনটো সঁচা মানুহ? তেতিয়া কোৱাটো সঁচা মানুহ নে এতিয়া কোৱাটো সঁচা মানুহ? নে তেতিয়া কোৱাখিনি মিছা আছিল, নে এতিয়া ইলেকশ্যনৰ সময়ত কোৱাখিনি মিছা আছে? ইয়াৰ বিচাৰ মৰিয়নি সমষ্টিৰ ৰাইজে কৰিব লাগিব। ইয়াৰ বিচাৰ মৰিয়নি সমষ্টিৰ ৰাইজে অসমৰ মানুহক সাক্ষী কৰি পেলাই কৰিব লাগিব। যোৰহাটৰ বিদ্যাধৰ কলিতা, ইনসাইড এনি বড়ো।